ডিয়াৰ ফ্ৰেণ্ডছ, আজি আমি যাম ভূটান চকীত। ভূটান চকী ইমান মনোমোহা সৌন্দৰ্য, তাৰমানে প্ৰকৃতিৰ আটাইতকৈ সৌন্দৰ্য। তাতে বহুত ধৰণৰ গছ গছনি, নৈ নিজৰা ইত্যাদি বহুত কিবা কিবি আছে। তো আজি আমি গোটেইখিনি চাম, তাত যাম, একদম ফুল এনজয় কৰিম, গা ধুম। তো আজি গোটেই ভিডিঅ'টো এটা ফুল এটা এনজয়মেণ্ট হ'ব। তো ব'লক আজি ভূটান চকীত কি আছে আমি গোটেইখিনি সৌন্দৰ্য মনোমোহা উপভোগ কৰোঁ। ক'ৰবাত যোৱাৰ আগতে মই মন্দিৰত সেৱা কৰি লওঁ। আপোনালোকৰ যদি ক'ৰবাত যোৱাৰ আগতে মন্দিৰ, ঈশ্বৰ বা আল্লাহ বা নেদেখাজনক আচলতে মনত ভাবি যোৱাটো ভাল। আচ্ছা, আজি জীৱন মাথাক ড্ৰাইভাৰ চাই লওক কেনাই একদম ফিটিং কৰিছে মানুহটো। এই আমি আহি আমাৰ ঘৰৰ কাষতে আছো এতিয়া, বৰ্তমান যাই আছো, যাব আলছো আৰু ফুৰিব আহিলে মন চন ভাল লাগি থাকে। আজিকালি বাৰিষাৰ দিনা ট্ৰেক্টৰ চেক্টৰ দেখা পাই থাকিব আপোনালোকে ৰাস্তা ঘাটে। দীপলিনা আৰু জুবিনৰ যে এটা বিৰাট গান, ধুনীয়া গান হৈছে, এই গানটো শুনি শুনি যাই আছো। মানে কি বিৰাট আচৰিত ধৰণে ভাইৰেল হৈছে এই গানটো। বিৰাট ভালো লাগে এটা গানটো শুনি, তাৰমানে এটা মনত কিবা এটা বেলেগ ফিলিংছ আহি যায়। এই গানটো বাজে শুনি শুনি যাই আছো। আৰু মোৰ ভ্লগ চেনেলত এই ভ্লগ চেনেলটোত বেছি ভিডিঅ' নাপায়। কাৰণটো হ'ল মানে মই এটা ব্যক্তিগত কোম্পানী এটাত কাম কৰোঁ না। এই কাম কৰি ধৰক মই বেছি ঘূৰা ফুৰাৰ কাৰণে সময় নাপাওঁ। সেইকাৰণে ধৰক মই যি এই টেকনিকেল ভিডিঅ' কেইটা বনাওঁ সেইটো ৰাতি বনাওঁ। ধৰক আহি ৰাতি আপোনাৰ টেকনিকেল ভিডিঅ' বনাব পাৰি, কিন্তু ভ্লগটো বনাব নোৱাৰি না। তো সেইকাৰণে মই এতিয়া ধৰক এই কেতিয়াবা শনিবাৰ ৰবিবাৰ লাগি মই ঘূৰা ফুৰা কৰোঁ, তেতিয়া ভ্লগ দিওঁ আৰু। ভূটান চকীক মই ভাৰতৰ বা পৃথিৱীৰ কোনখিনি ঠাইৰ লগত তুলনা কৰা ভাল হ'ব? আচ্ছা, এই আমি অসমৰ কাশ্মীৰত গৈ আছো হা। এইটো আপোনাৰ কাশ্মীৰ মানে এটা বিৰাট তাৰমানে মনোমোহা। মানে কি হৈছে জানে না, মই কথাটো অসমৰ গোটেই সৌন্দৰ্য জেগাখিনি তাৰমানে BTADত ৰাখি থৈ দিছে, বুজি পাইছি না? BTADৰ নিচিনা সৌন্দৰ্য আৰু কাৰ্বি আংলঙৰ নিচিনা সৌন্দৰ্য হয়তো নৰ্থ ইষ্টত বহুত সুন্দৰ, গোটেই নৰ্থ ইষ্ট কাৰণে ধুনীয়া। কিন্তু আমাৰ অসমৰ ধুনীয়া জেগা হ'ল BTAD আৰু কাৰ্বি আংলং। তো তাৰে ভিতৰত আমি এতিয়া যাই আছো BTADৰ ভূটান চকীত। তো ভূটান চকীত মই যাই আছো, জীৱন পথক যাই আছে, আমাৰ দীপ মিষ্টা যাই আছে আৰু নয়ন যাই আছে, গজনী নামটো। আজি এটা ফুল এনজয়মেণ্ট হ'ব। তো আপোনালোক গোটেই এনজয়মেণ্টখিনি দেখাই আছো। তো ব'লক আজি আমি কাশ্মীৰলৈকে যাওঁ, কেনেকুৱা হয় চাই লওঁ। বৰমৰি পুলিচ কেম্প পালো হে। পুলিচ কেম্প নহয়, পুলিচ ৰিজাৰ্ভ। এইটো পুলিচ ৰিজাৰ্ভ ভুল হৈছে মোৰ। ভূটান খুটি পোৱাৰ আগতে হুবন খুটা পথ যিটো ভাঙা দলং আছে, এই ভাঙা দলংখন পালো। বিৰাট সৌন্দৰ্য, মানে বিৰাট এই এখন ভাঙা দলং, ভাঙা দলংখন ভাঙি গৈছে এনেই। এটা এটা মস্তি পৰিৱেশ আপোনাক ক'লো। এই নদীটো আমি যাই আছো ভূটান চকী লগি। এতিয়া এই ভাঙাখিনি পাৰ হলো আৰু ধুনীয়া পৰিৱেশ ন, আপোনালোকে আহিব মানে ইয়াত হা। ইয়াতে আপোনাৰ অকল শিল আৰু বালিৰে হয়তো ভৰা। আপোনালোক সুন্দৰ পৰিৱেশ, একদম সুন্দৰ, একদম ভাল লাগিছে আহি পেলাই। আহি আছো, আমি যাই আছো। আৰু বেছি টাইম নাই, এটা নাগৰা গাড়া আছে ৰ, লাহে লাহে যাব। ৰাস্তাৰ বনাই আছে, ৰাস্তাটো ভাল কৰি আছে। হ'ব ভাল ৰাস্তা, বেছি দিন নালাগে। আমাৰ মানে ভিতৰত বহুত সোমাব লাগে, মানে আহি ভাগৰ লাগি গ'ল। জাগাটো এতিয়ালৈকে পোৱাই নাই, মানে অধৈৰ্য হৈ গৈছো। সোনকালে জাগাটো লাগে, প্লেচটো লাগে। ৰাস্তাটো ভাল, আৰু কৰি যোৱাটো ভাল। আহি পালো আমি অৱশেষত ভূটান চকী। ইয়াত বিৰাট ঠাণ্ডা বতাহ মাৰি আছে, মানে এটা বিৰাট বিশুদ্ধ, মানে বিৰাট ভাল লাগছে আৰু মনটো। যি ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি
মাৰি আছে, বিৰাট ভাল লাগছে পৰিৱেশটো, বতাহ নিজৰাৰ পানী, এই সৌন্দৰ্য সেউজীয়া বিৰাট ভাল লাগছে মানে। তো গোটেইখিনি চাই লওক, আমি অকণমান কিছু ভিডিঅ' দি দিব ইয়াৰে নিজৰাটো, পৰিৱেশটো। Hey, Star!